हेलो वेलकम टू HKS इडु ब्लॉग। तो आज आम उपस्थित आছো बामुनजुली चौक बागान चौकत और कोनफाले जाम এইফালে চাওক সাইনবোর্ডটো দেখা পাইছে না যদি দেখা পোৱা নাই মই কৈ দিওঁ এইফালে আছে চামৰাঙত এটা ধুনীয়া আশ্ৰম আছে হা যদিও লোকেল ঠাই ইয়াতে বহুত দিন অহা নাছিলোঁ চাওঁ আজি চামৰাঙত গৈ এই আশ্ৰমত গৈ আমি কি দেখা পাওঁ কেনেকুৱা ভাল সুন্দৰ পৰিৱেশ আছে সেই আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। দাদা এই আশ্ৰম বিচাৰি আহিছোঁ ইয়াতে আশ্ৰমটো কোনফালে এইটোৱে এই যে মই যে অনুমান কৰিছিলোঁ সেইটো হ'ব পাৰে বুলি সেইটোৱে ন অ'কে আৰু কি মন্দিৰ আছে ইয়াতে দেৱী মন্দিৰ আছে দুৰ্গা মন্দিৰ আছে এইফালে চুতীয়া মা মন্দিৰ আছে আমাৰ বাথৌ মন্দিৰ আছে এইখিনি বেছি দূৰ নহয় ইয়াৰ পৰা খুব বেছি 200 পৰা 300 মিটাৰ দূৰ হ'ব। মই নৈৰ মাজত আছোঁ কাৰণে আৰু কেমেৰাত হয়তো অকণমান দূৰ অনুভৱ কৰিছে কিন্তু বেছি দূৰ নহয়। আৰু ইয়াতে বোলে এটা উৎসৱ হয় উৎসৱটো কেতিয়া মানে হয় উৎসৱ এই ফাগুনৰ 3 তাৰিখ 4 তাৰিখ মানে মাঘ ফাগুন এইটো পুহ চলি আছে পুহ শেষ হ'ব পূৰ্ণিমাত মাঘৰ পূৰ্ণিমাত আৰু পুহত দিনটো যাব ফাগুন 3 তাৰিখ মান পৰব ফাগুন 3 তাৰিখ ফেব্ৰুৱাৰী কিজানি কিমান 16 তাৰিখ মান হ'ব নেকি। কিমান মানুহ আহে ইয়াতে বাবা ক'ব নালাগে আপুনি গাড়ী মটৰ কি চাবি এইখিনিতে দোকানে কৰ মানুহ আহে ইমান দূৰৰ পৰা মানুহ আহে। আছেনে কোনোবা ভিতৰত এবিটা আশ্ৰম খুলি থৈ দিছে কিন্তু ডেভেলপ হোৱা নাই ইয়াতে পিছতহে এইবোৰ ডেভেলপ কৰিব। জংঘল হাবি জংঘল নাযাওঁ দেই ভয় লাগে অকলে আছোঁ। সেইটো ভাইটিটো বগৰী লৈ আহিল এই যাওঁ গুচি যাওঁ নাই অকলে আহিছোঁ ভয় লাগে মানুহ দুনো একো নাই। মাঘ মাহৰ পূৰ্ণিমাত আহিব লাগিব মেলা হয় যে মনত কৰিবা মোক খবৰ দিবা মই আহিম। আজি ঠগ খালোঁ দিয়া বগৰীটোকে খাই লওঁ ঠগৰ লগত বগৰীও খাই লওঁ। এই মজাৰ বগৰী থেংক ইউ দুটামান খাই লওঁ পিছত বাকীকেইটা খাম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকক আশ্ৰম দেখুৱাব নোৱাৰিলোঁ কাৰণ আশ্ৰম জংঘলেৰে ভৰি আছে বগৰী খাই এনেকৈ কৰিম আৰু উপায় নাই। মাঘ মাহৰ পূৰ্ণিমাত ইয়াতে উৎসৱ হ'ব উৎসৱৰ সময়ত আকৌ আহিবলৈ চেষ্টা কৰিম তেতিয়া ভালদৰে ভিডিঅ'টো কৰি আপোনালোকক উপহাৰ দিম। ধন্যবাদ বাই বাই।